भीगे होठ तेरे तो आप फुटिस फुली ऐसा तूले को नहीं इडियट नहीं दी কিমান এটা আমার মোটা ভাই ए मोट खाइছে তোর ব্লগার টিকু মাল খাইছে ঠিক আছে খাব লাগে খাওক এনজয় কৰ দুদিনীয়া জীৱন মই এনজয় কৰিলোঁ মই খালোঁ অলপ আজি খাওঁ নাই দেই এই আগত খাইছিলোঁ এতিয়া নাখাওঁ এৰি দিলোঁ বিয়া পাতিছোঁ যে মাইকী গালি দিয়ে মোৰ কেমেৰামেনটো ঠিক নহয় তোক মাল খোৱালোঁ না ভালকৈ তোল তোর বাপ মাল খাই গুড ইভিনিং ৰাইজসকল আফটাৰ লং টাইম মাজত মই কেইটামান অলপ কামত ব্যস্ত হৈ আছিলোঁ তাৰ বাবে ভিডিঅ' দিব পৰা নাছিলোঁ আজি ফিল্ড নেচাৰ ফিল্ডটো আহিছে না আজি এটা স্পেচিয়েল মোৰ কাৰণে আৰু আপোনাৰ লগতো কওঁ কিয় কাৰণে স্পেচিয়েল এতিয়া মই অলপ জংঘললৈ আহিছিলোঁ মেইন জেগাত গৈ কিনে মই স্পেচিয়েলটো কৈ আছোঁ কিয় স্পেচিয়েল আছিলে মানে আজি এক ধামাকা একদম মজা ৰবা মই গৈ লওঁ কৈ আছোঁ টিকু মাল খাইছে মই খোৱা নাই মই ইগন'ৰ কৰ আপোনালোকক কওঁ যে ফিল্ড আহিছে না নাই যেনিবা সৰু থাকোঁতে বা এটা বয়সীন হোৱাত যে কাজ মোৰ লগত এটা চাৰিচকীয়া বাহন থাকিলে অমুক জেগাত গ'লো হয় অমুক জেগাত ট্ৰিপ মাৰিলোঁ হয় তেনেকৈ আপোনাৰ লগত ফিল্ড আহিছে না নাই বাৰু যোনে যোনে মেচিন লাভাৰ গাড়ীত তাৰমানে মেচিন মানে কি গাড়ীৰ মেচিন কথা কৈছোঁ মই সিহঁতে অবভিয়াছলি বুজি পাব যে ফিল্ডটো মই কোনটো কৈ আছোঁ এইটো বুজি পাবা যে কাজ মোৰ লগত এটা গাড়ী থাকিলে হয় মই অমুক জেগাত গ'লো হয় গ্ৰুপ ট্ৰিপ মাৰিলোঁ হয় এনেকৈ বহুত ফিল্ড আহিছে নাই কিন্তু মোৰ আহিছে নিশ্চয় আহিছিলে মানে এতিয়াও কি বুলি ক'ম এইটো মোৰ অলপ মুখটো পিছলি আছে মানে মই ভাবোঁ যে বেলেগে অলপ এনেকৈ গ্ৰুপত গ'লে এনেকৈ ভাবোঁ খাচ মোৰ লগত এটা চাৰিচকীয়া থাকিলে এনেকৈ ফ্ৰেণ্ডছৰ লগত গ্ৰুপত গ'লোহেঁতেন তেনেকৈ ফিল আহে নাই আপোনাৰ লগত ত' এনিৱেজ সেইটো সপোনটো আজি ছাকচেছ হৈ গ'ল এইটো নহয় জাষ্ট জকিং গাইজ এইটো বেলেগৰ গাড়ী মই দেখুৱাই দিওঁ নেকি আপোনালোকক তো ফাইনেলি এইটো সপোন কমপ্লিট হৈ গ'ল গাড়ীটো মই লৈ আহিলোঁ আপোনাৰ লগত দেখাম নে কি বুলি কয় চ' 1 2 3 লৈ আহিলোঁ ৰাইজসকল গাড়ী এতিয়া ফ্ৰেণ্ডছৰ লগত গ্ৰুপত আহিছোঁ ঘূৰিবলৈ সৰু সুৰা ট্ৰিপ মানে নিজৰ ডিষ্ট্ৰিক্টতে আহিছোঁ এতিয়া গাড়ীটো মই অলপ দেখুৱাই দি দিম কি গাড়ী কি মডেল চ' আহক লেটছ গ' কেমেৰামেন আজা চ' ৰাইজসকল গাড়ী এইটো চাওক মাৰুতি চুজুকি গাড়ী নাম্বাৰ গুৱাহাটী নাম্বাৰ ছেকেণ্ড হেণ্ড লৈছোঁ ভাই মিডিল ক্লাছ মানুহ হ'ব পাৰে বেলেগৰ কাৰণে এইটো সৰু এটা গিফ্ট বাট মোৰ কাৰণে বহুত ডাঙৰ চ' আহক মই দেখুৱাই দি দিওঁ বাবা তই প্ৰেম ৰাইছে অলপ চাই দি অঁ তই চাওক এল্ট' K10 মডেলটো হ'ল BXI ফাইনেলি লৈ আহিলোঁ গাড়ীটো ৰাইজসকল কেন লাগছে গাড়ীটো মজা না মোটামুটি পাঁচজন আৰামছে বহিব পাৰে একদম কমফৰ্টেবল চ' এতিয়াতো পুৰা গ্ৰুপত পুৰা এনজয় কৰিম ঘূৰিম আপোনালোকেও দেখা হ'ব সৰু এটা ট্ৰিপ মাৰিম বুলি ভাবিছোঁ আমি চ' সেইটো ট্ৰিপটো যাতে আপোনালোকে মিছ নকৰে তো ৰাইজসকল মাৰি দিয়ে ইয়াৰ ছাবস্ক্ৰাইব মাৰি দিয়ে ইয়াৰ নিজৰ সৰু ভাইটি বুলি ছাবস্ক্ৰাইব কৰি দিয়ে না কি বুলি কয় যাতে ইন ফিউচাৰ হ'ব পাৰে আপোনাৰ লগত জিলাত গৈ কিনে আপোনাৰ লগত আড্ডা মাৰিব পাৰোঁ কি ঠিক চ' সেইটো কাৰণে ৰাইজসকল ইয়াৰ প্লিজ ইয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ে কাৰণ অলপ ডিম'টিভেট হওঁ ছাবস্ক্ৰাইবটো মানে অলপ ষ্টাক হৈ গৈছে মানে অলপ বাঢ়িলে ভাল পাওঁ চ' ৰাইজসকল লাইক এণ্ড শ্বেয়াৰ কৰি দিয়ে আৰু ছাবস্ক্ৰাইব মাৰি দিয়ে না কি বুলি কয় চ' বাহিৰৰ পৰা ভিউটো দেখুৱাই দিওঁ আপোনালোকক তাৰপিছত ভিতৰৰ পৰা ব্লগিং কৰিম এতিয়াতো গাড়ীৰ ভিতৰৰ পৰা ব্লগটো চুৰু হ'ব মানে এই মোটাই অকল জলদি খা মই নাখাওঁ মই বহুত ভদ্ৰ সিহঁতে খাই আছে এইটো বনেটটো কিমান লিটাৰ বে এই নাজানো মই যিকোনো গাড়ী আৰু 5 জনৰ গাড়ী মোটামুটি ধৰি লওক শ্বৰ্টকাট লেংগুৱেজ 5 জন কেপাচিটি ন বাবা 5 জন আৰামছে হৈ যায় কিমান 15 লিটাৰ বুলি কৈছে নাজানো মইতো ইমান নহয় মইতো চলাব লাগে জাষ্ট গাড়ীটো চ' কেনে লাগছে গাড়ীটো কওকচোন আপোনালোকে চ' এইখন গাড়ী দেখুৱাই আছে আপোনাৰ মাইলেজটো মোটামুটি 22 পৰা 24 ইমান দেখুৱাই আছে মানে তো মোৰ কাৰণে 18 হ'লেও বহুত চাফিচিয়েণ্ট চ' সেইটো গাড়ী উঠালোঁ আজি সেইটো গাড়ী লোৱাৰ ক্ষেত্ৰত অলপ আমাৰ বয় লাভাৰ একজন গ্ৰুপটো মই দেখুৱাই দি দিম চিনাকি কৰি দিম মাল খাই আছে বৰ্তমান মইতো নাখাওঁ মই এইবোৰ এৰি দিলোঁ মই বহুত ভদ্ৰ হ'লোঁ বাবা তুমিতো খাইলা এক পেক ঠিক আছে খাব লাগে খাওক এনজয় কৰ দুদিনীয়া জীৱন মই এনজয় কৰিলোঁ মই খালোঁ অলপ আজি খাওঁ নাই দেই এই আগত খাইছিলোঁ এতিয়া নাখাওঁ এৰি দিলোঁ বিয়া পাতিছোঁ যে মাইকী গালি দিয়ে এনেকুৱা হ'ব লাগে এইটো পৰা এংগেলটো মই ভাবোঁ যে আপোনালোকেও যাতে গাড়ীটো মই চলাই আছোঁ তেনেকৈ ফিল্ডটো আহক যাতে নে কি চ' সেইটো কাৰণে মই ভাবিছোঁ মই ইয়াৰ পৰা এটা এংগেল বেছিভাগে মোৰ এনেকুৱাই ব্লগ হ'ব চাগে আৰু ইয়াৰ পৰাতো কি দেখা পাব আপোনালোকে মোৰ থপৰাই দেখা পাব ৰ'বা চাবিটো সোমাই লৈ লওঁ চ' গাড়ীটো কেনেকুৱা লাগিলে কমেণ্ট দি দিয়ে ৰাইজ আৰু ছাবস্ক্ৰাইব মাৰি দিয়ে ইয়াৰ বহুত কষ্ট কৰি আছোঁ অলপ চলপ মাৰি দিয়ে
तुम ही हो তো ৰাইছে গ'ল আমাৰ আড্ডা মাৰা হৈ গ'ল এতিয়া ওলাও এইকেইদিন তেনেকৈ এংগেলটো চাব লাগিব কাৰণ কি বুলি কয় এইটো এংগেল হোল্ডাৰটো আহি আছে আৰু কেইটামান মোৰ ঘৰ আছিলে মই চোৱা হোৱা নাই আজি চাম যদি হ'লটো ভালে এনেকৈ এংগেলটো এনেকৈ মিলাম হেণ্ড ব্ৰেক নামালোঁ হেভি ড্ৰাইভাৰ যে নতুন ৰাম ষ্টাৰ্ট হৈ গ'ল তো মোৰ পেজটো ইমান চাই লাভ নাই নেকি আগপিনে দেখক মই কেমেৰাটো এংগেলটো চেঞ্জ কৰি লওঁ নেকি ৰ'বা এনেকৈ এংগেলটো দেখাম আপোনালোকক ইয়া দামৰি আস্তে বাবা আস্তে সেইটো যে ভাত খাই আছে সেইটো শ্বুটিং চলি আছে কিবা এলবাম আমাক অলপ দেখাবলৈ ভাল আছিল সেইটো আমাৰ গ্ৰুপক উঠাম এতিয়া চ' এইটো আমাৰ বয় লাভাৰৰ গ্ৰুপটো আমাৰটো চাই দেই এইটো আমাৰ মিষ্টাৰ টিকু বয় লাভাৰৰ মেম্বাৰ এইটো ঐ গানটো মই নবজাওঁ এতিয়া তহঁতে বজা মোৰ চাৰ্জ নাই শেষ হ'ল হৈছে না এতিয়া যাওঁ মুকুট কি সোমাইছা মুকুট সোমাই যা এইপিনে ছোৱালীবিলাক দেখাওঁ এই চাইডে ছোৱালীবিলাক শ্বুটিং চলি আছে আমাকো ল'লে ভাল আছিল মোৰ কেমেৰামেনটো ঠিক নহয় তোক মাল খোলোঁ না ভালকৈ তোল তোৰ বাপ মাল খাইছে ভাল কাম নকৰিবি কিবা ষ্টিং কণ্টাই আছে তোক কিয় চুইংগাম চুইংগাম কি ষ্টিং ফ্লেভাৰ নেকি অঁ নেকি তোৰ এছ নহয় এংগেল কেনেকুৱা সেই নতুন ড্ৰাইভাৰ যে অলপ এংগেলটো মিলাবলৈ অসুবিধা হয় মানে নাকি চাগাই ওইটো আমাৰ বোৱাৰী মাছ মাৰি আছে দেখো তোর মুখটা কি উঠবে ওর ওখানে আসিল হালিয়া মান্ডর নাকি এটা এসা মত করো গোল্ডেন লাঙ্গুর এই দেখুন হোলি এটা অহা নাই এডভান্স হৈ গ'ল মই কৈছি ইয়াক কাম চাম নাই বোলে কাম চাম আছে কৈ মাল খাই আছে চা মাৰুটো মানে ইগলা খালি ঢাল তই এইটো ঐ মোৰ কিবা এইটো আমাৰ মঠা নাই মোৰে নামাৰ পুৰা গোল্ডেন লাঙ্গুৰ হৈ আছে হোলিটো কালি হোলি এতিয়াতো নহয় না এ মদ খাই আছে তোর ব্লগার লাউড়া মই খোৱা নাই মই বহুত বাল খোৱা নাই মই খোৱা নাই হোলিটো কেতিয়াৰ পৰা হোলি ক'ত পৰহি পৰা আহে তোৰ এডভান্স লাগিল কিয় কন্টেন্ট লাগে ইয়াক এই যে একজন এইটো চা নতুন ই আহিছে আৰু কণ্টেণ্ট ক্ৰিয়েটাৰ বয় লাভাৰৰ মেম্বাৰ হেডমাষ্টাৰ আছিল চ' আজি একদম ঠাচু মানুহ লৈ আহিছোঁ এইটোত বিয়া হৈছে তোৰ ৰাতিত খাব কালী পূজা আছে আচ্ছা কালী পূজাত বমে ফাটাইতো হোলি কিয় লাগিছে কিয় আয়া ভাসানি কৰি আহিলো না আচ্ছা কালী পূজাত হোলি চলি লাগাই একচুৱেলি নালাগায় কিবা ভাসানি লাগাই ৰা তাহলে যাম চাৰা নাই যদি ৰাতিত আহিম বুজছা ৰাতি মোক নাপাবি আজি